পিছলৈ যা তেতিয়াহে ল'ব পাৰিবা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জন্মাষ্টমী শুভকামনা জনাইছোঁ আৰু আপোনালোকৰ তাত জন্মাষ্টমী পাতিছে নাই পতা কমেণ্ট কৰি ক'ব। আৰু তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কৈছোঁ যেন প্লিজ মোৰ চেনেলটো ভাল লাগিলে মানে ব্লগটো আগলৈ চাই লওক, ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব চেনেলটো। তেতিয়াহ'লে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ নে কি কয়? কৃষ্ণ জন্ম হোৱা শুনি আহিলে নাৰদ মুনিও চাৰি মুখে ব্ৰহ্মাই পঢ়ে বেদ হৰ আহে মানুহে মানে কিবা শৰাই দিছে আৰু আমি সেই শৰাই কিবা ধূপ জ্বলাবলৈ যাওঁ সেই নামঘৰটোত। বলক আমি তেতিয়াহ'লে নামঘৰটো মানে শৰাই জন্মাষ্টমীৰ কাৰণে। ইমান শকত আৰু তই কেনেকে ওলাবি, গোটেই গাটো নোলাগেতো। গাইজ আন্ধাৰ হৈছে, আমি লাহে লাহে গৈ আছোঁ ৰাস্তাত। এইকণ খোজকাঢ়ি গৈছোঁ, বেছি দূৰ নহয় বাবে আন্ধাৰ হৈছে। কিমান আন্ধাৰ হৈছে আপুনি দেখিছে নহয়, বহুত আন্ধাৰ হৈছে। ব'লক আমি তালৈ যাওঁ নে কি কয়? আৰু এতিয়া আমি ইয়াত ধূপ চাকি জ্বলাম নে কি কয়? ব'লক জ্বলাওঁ তেতিয়াহ'লে। চাৰি মুখে ব্ৰহ্মাই পঢ়ে বেদ হৰ আহে বৃষভতে সতী আহে পুষ্পৰথে বসুমতী কৰে নাভিষেদ আৰু ধূপ চাকিও জ্বলালোঁ। আপোনালোকে চালে ভিডিঅ'টো নিশ্চয় দেখিলে আগত ভিডিঅ'টো। ধূপ চাকি জ্বলালোঁ আৰু ভাল লাগিল জ্বলাই পেলাই। আৰু অকণমান দেৰি ৰং দিছিলোঁ কিন্তু ৰ'বলৈ নোৱাৰা হয়, পঢ়িব আছে। তেতিয়াহ'লে ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ নে কি কয়? তেতিয়াহ'লে প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আন্ধাৰ আছে তেতিয়াহ'লে বাই।